ছয় জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ বহুত স্পষ্ট কথা একো ইফেক্ট নকৰাকৈ ছয় জনগোষ্ঠীক मानगोनां रायजोफोर दिनैनि गुबै टपिकआनो जाहैबाय जोंहा हाग्रामा महिलारिफोरा हिन्जाव सानै लानायनि सायाव गोबां बाथ्रा बुंदों लोगोसे एसटि होनाय होयिनि सायाव बाथ्रा बुंदों स रायजोफोर नोंथांमोना फारसेनिफ्राय जोबजासे नायलांबानो जाबाय जे हाग्रामा महिलारिफोरा एसटि होनायनि सायाव लोगोसे बिटिसि जौगानायनि सायाव लोगोसे हिन्जाव सानै हौवा सानै लानायनि सायाव गोबां बाथ्रा बुंदों बे भिडिअ क्लिपखौ आङो स्क्रिनाव होग्रोबाय स नोंथांमोना बे हाग्रामा महिलारिफोरनि बुंनाय भिडिअ क्लिपखौ नायनानै लाग्रो আপোনালোকে জানে ৰাজনীতিৰ কথাটো সঁচাকৈ আমি বিটিচি নিৰ্বাচনত আমি বিপিএফে অকলে নিৰ্বাচন খেলিছিল হয় চৰকাৰো গঠন কৰিছে এতিয়া চৰকাৰ গঠন কৰাৰ সময়ত আমি বিজেপিক একেলগে লৈছোঁ বিজেপি আৰু আমাৰ বিপিএফ দল একেলগে চৰকাৰ চলাই আছোঁ এতিয়া এই ৩-৪ দিনৰ ভিতৰতে বিজেপিৰ পৰা যিটো 2জন ইএম সেইটো দিয়া হ'ব আৰু বিজেপিৰ পৰা এজন ডেপুটি স্পিকাৰ সেইটো দিয়া হ'ব মুঠতে আমি আগন্তুক যেটো 2026 যেটো এমএলএ ইলেকশন হ'ব ইয়াত অকল বিপিএফ বিজেপি নহয় এজিপিও আছে আৰু সৰু সৰু দল বহুত আছে মুঠতে এনডিএ এলায়েন্স অসমত চৰকাৰ হ'ব কথা হেতু আৰু 100% আমি এবসলিউট এনডিএ চৰকাৰ কৰিব আজি গগৈ যেটো কংগ্ৰেছৰ লগত মিলি কোন তিনি গগৈ সাতাম অপিল এইটো আপাৰ আসামৰ কথাটো মই একো নকম এইটো গোটেই আমি অকল আমি বিটিসি বা লোৱাৰ আসামৰ কথাটো মই জানো অততে এইবাৰ এনডিএ হিচাপে লোৱাৰ আসামত বহুত আসন লাভ কৰিব যত কংগ্ৰেছে সিট লৈ আছিল সেইবিলাক বিজেপি তাত যাব তেতিয়া এইটো কথা স্যার ছয় জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ বহুত স্পষ্ট কথা একো ইফেক্ট নকৰাকৈ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কোনো আপত্তি নাই আমাৰ কিন্তু এক্সিস্টিং ট্ৰাইবেলে একো ক্ষতি হ'ব নালাগে কথা হেতুৱে আৰু সেই লাইনতে আমি আগত গভৰ্নমেন্ট অফ ইণ্ডিয়া বা গভৰ্নমেন্ট অফ আসামত আমি এনওসি দিছে বাস কাইলৈ যেহেতু কেবিনেট বৈঠকত ডিসিশন ল'ব এই ক্ষেত্ৰত আপোনালোকৰ মই একটা কথা জনাই দিম কেবিনেট ডিসিশন বহুত কেবিনেট মিটিং হ'ব বহুত বেলেগ বেলেগ এজেন্ডাত ডিসিশন আহিব ভাল ভাল কিন্তু সবতকৈ ভাল একটা খবৰ আমাৰ কাৰণে ভাল সবৰ কাৰণে ভাল অকল আমাৰ নহয় সবৰ কাৰণে ভাল হেতু হল 6 শিডিউল কাৰ্বি আলং ডিমা হাছাও আৰু বিটিসি এই যে দুজন মাইকী লোৱাটো এটো বেন কৰিছে বেলেগত কিন্তু বিটিসি বেন কৰা নাই কেবিনেটে ডিসিশন লৈছে এইটো বিটিসি কাৰ্বি আলং আৰু ডিমা হাছাও তাৰমানে বড়ো হওক কোনোবা মুছলিম হওক ৰাজবংশী হওক বা যিকোনো মানুহে দুজন ল'ব পাৰে বুলি কৈ আছে এইটো 6 শিডিউলটো এক্সামটেড ডিমা হাছাও কাৰ্বি আলং আৰু বিটিসি কিন্তু 6 শিডিউল বাহিৰত দুজন ছাদি কৰিব নোৱাৰিব ওটাইতে অসম গভৰ্নমেন্টে ডিসিশন লৈছে আমিতো আৰু কি কৰিম আপুনি সঠিক বুলি ভাবে স্যার এটো সঠিক বুলি ভাবি মানে আপনি গভৰ্নমেন্টে ডিসিশন লোৱাৰ পিছত আৰু আপনি কি এটো ৰং হৈছে বা ৰাইট হৈছে হেতু আপনি কেনেকে কম এটো ইমপ্লিমেন্ট হ'বই ডিসিশন আজিৰ পৰা এসেম্বলি হৈছে 4 দিনীয়া হ'ব 25 26 27 28 29 লিখে এসেম্বলি হ'ব নাকি 4 দিনীয়া যেনক এই এসেম্বলিত ইন্টারিম সরকার চলাবৰ কাৰণে এই এপ্ৰিল লিখে যাতে সরকার চলোৱাৰ ক্ষেত্ৰত একো অসুবিধা নাপায় ইয়াৰ কাৰণে কিছু বাজেট কৰিব ইন্টারিম বাজেট হেতুৱে আৰু মেজৰ ডিসিশনটো মই খুলো না এইটো আমাৰ কাৰণে ভাল কম না বেয়া কম অততে গভৰ্নমেন্টে ডিসিশন লৈছে আমি ওয়েলকাম কৰিব লাগিব কথা হেতুৱে নমিনেট মেম্বাৰ কেইটা সেই কেদিনতে হ'ব আৰু ইএম দুজন দিব আৰু স্পিকাৰ এজন দিব 3-4 দিন ভিতৰতে নমিনেটেড এমসিএলটো হৈ যাব ছয়জন যেটো নমিনেটেড মেম্বাৰ কথা হেতুৱে স্যার 26 যেটো নিৰ্বাচনত বিটিসি যিকিখন আসন আছে সেইখিনি বিজেপিৰ লগত ভাগ বতৰা হ'ব স্যার আপোনালোকে জানে এলায়েন্স মানে এজিপি হওক বিজেপি হওক বা বিপিএফ হওক বা যিকোনো যিমান দল আছে এলায়েন্স হিচাপে সিটটো শেয়াৰিং হয় সিটটো শেয়াৰিং হ'বই এটোতো নিয়ম
गथा हयते अब्ला मानो गेदेर रायजोफोर नोंथांमोना नुबाय खोनाबाय बुजिबाय नङा होनब्ला हाग्रामा महिला सारा मा फोरमायखो दा बिनि बेलायाव नोंथांमोना मा कमेन्ट खालामहरो नोंथांमोना कमेन्टनि गेजेरजों फोरमायहर लोगोसे नोंथांमोना आंनि बे सेकेन्ड चेनेल इउटुब चेनेलखौ साबस्क्राइब खालामाखैब्ला नोंथांमोना डिसक्रिपसनाव होनाय दङ बेखौ चेक आउट खालामनानै नोंथांमोना साबस्क्राइब खालामना लाहैनो हागोन